প্ৰেম ভালপোৱা বা এটা সম্পৰ্ক কেতিয়াও এজন মানুহে অকলে গঢ়িব নোৱাৰে। কোৱা শুনিছো প্ৰেম বোলে সৰগৰ অনুভূতি। যদি দুজন মানুহে এজনে সিজনৰ প্ৰতি ভালপোৱা আৰু মৰম সন্মান সমানেই আছে, তেনেহলে এই পৃথিৱীৰ কোনো শক্তিয়ে তেওঁলোকক আঁতৰ কৰিব নোৱাৰে। যিয়ে আপোনাৰ খং অভিমান সকলো সহ্য কৰি আপোনাৰ কাষত থাকে, তেওঁতকৈ আপোনাক বেছি মৰম আপোনাক এই পৃথিৱীত কোনেও দিব নোৱাৰে। যিয়ে আপোনাক চকুমুদি বিশ্বাস কৰে, তেনে ব্যক্তি বিশ্বাস কেতিয়াও নেহেৰুৱাব। কাৰণ বিশ্বাস এনে এটা বস্তু, এবাৰ ভাঙি গলে যোৰা নালাগে। এবাৰ বিশ্বাস হেৰাই গলে সঁচা কথাবোৰো মিছা যেন লাগে। সকলো সময়তে আপুনি এনেকুৱা এজন ব্যক্তিৰ লগত থাকক, যিয়ে আপোনাক বহুত মৰম কৰে, বিশ্বাস আৰু সন্মান কৰে। কাৰণ বিশ্বাস হৈছে মৰম ভালপোৱাতকৈও বেছি মূল্যৱান। প্ৰকৃততে সেইসকলেহে প্ৰেমৰ কোমল অনুভূতিবোৰ অনুভৱ কৰিব পাৰে, যিসকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিচাৰে, কেৱল মাথো ভাল পাবহে জানে। সেইজন ব্যক্তিক কষ্ট নিদিব, যিজন ব্যক্তিৰ কষ্ট দেখি আপোনাৰো কষ্ট হয়, চকুলো ওলায়। এনে দম্পতীৰ বহুত ভাগ্যৱান, যিসকল লোকে হাজাৰ কাজিয়া মাজতো এজনে আনজনৰ কেয়াৰ কৰে। এনে ব্যক্তিৰ পৰা সদায় অকলে থাকক, যি ব্যক্তিয়ে আপোনাৰ মৰম ভালপোৱাক সন্মান নকৰে, মূল্য নুবুজে। মানুহেই একমাত্ৰ প্ৰাণী, যাৰ মুখত বিষ আৰু অমৃত একেলগে বাস কৰে। গতিকে এনেকুৱা মানুহৰ পৰা যিমান পাৰে আঁতৰি থাকক। যিজন ব্যক্তিয়ে আপোনাৰ ফেচবুক প্ৰফাইল চেক কৰে, আপোনাৰ ফটোবোৰত কোনে কি কমেণ্ট ৰিয়েক্ট কৰিছে চেক কৰে, সেইজন ব্যক্তি আপোনাৰ বাবে কোনো সৰু মানুহ নহয়। আন কাৰোবাৰ লগত আপোনাৰ কথা পতা দেখি যিজন ব্যক্তি জ্বলি পুৰি থাকে, তেওঁ সকলো সময়তে আপোনাক হেৰুৱাৰ ভয় থাকে। এনেধৰণৰ মানুহবোৰৰ অন্তৰখন চাফা থাকে, য'ত সঁচা ভালপোৱা দেখা যায়। আৰু সেই ব্যক্তিজনৰ অন্তৰত প্ৰেম আপোনাৰ বাহিৰে আন কাৰোৰ বাবেই নেৰাখে। আপোনাক লৈ তেওঁ এখন বেলেগ দুনিয়া দেখিছে। সেইজন ব্যক্তিয়ে আপোনাক কেতিয়াও কোৱা নাই আপুনি তেওঁৰ বাবে সকলোবোৰ কৰিব লাগিব। তেওঁ আপোনাৰ পৰা এটাই আশা কৰে যে আপুনি তেওঁৰ বাবে অলপ মানসিক শান্তিৰ কাৰণ হৈ থকাটো তেওঁ মনে বিচাৰে। তেনে ব্যক্তিয়ে আপোনাক এইটো ক'ব বিচাৰে, হাজাৰ ব্যস্ততাৰ মাজতো যেন অকণমান মোক সময় দিয়া। মই তোমাৰ পৰা কোনো ডাঙৰ গিফ্ট বিচৰা নাই। তুমি দিয়া অকণমান সময় আৰু তোমাৰ মুখৰ মাত কাটেই মই সুখী। তুমি মোৰ বাবে সলনি হ'ব নালাগে, মাথো লগত ইমানখিনি ভাল হৈ থাকা, যাতে আমি দুয়োজনে একেলগে চিৰজীৱন সুখী থাকো। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আন এজনকো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।